নমস্কাৰ বন্ধুসকল, আজি এনেকুৱা এখন দোকান লৈ আহিছোঁ। অনলাইন স্কুল হওক, কলেজ হওক, সকলো ধৰণৰ কাম হয়, কিতাপ পত্ৰ পোৱা যায়, আনকি ৰেভিনিউ টিকেটো পোৱা যায়। কি পোৱা যায় আপোনাক মই সম্পূৰ্ণ ভিডিঅ' যোগেদি দেখাই আছোঁ, আপোনাক স্কিপ নকৰাকৈ চাব। আৰু দোকানখন ক'ত আছে মই লোকেশ্যনো দি দিছোঁ, ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো চাই যাওক। আৰু বন্ধুসকল, এয়া দোকানৰ মালিক, আপোনালোকে এইজন দেখিছেনে, চিনি পায় নহয়? এইয়া ইয়াত কিবা অফাৰ চলি আছে নেকি ইউগাই? অফাৰ দি আছোঁ দেই। স্কুলৰ যিবিলাক বহি আছে বা ৰেজিষ্টাৰ বহি, এইবিলাক আপোনাৰ 100 টকাত বহীবিলাক যে এনেকুৱা বহীবিলাক বা স্কুলৰ বহী এইবিলাকত 10% ৰেহাই দি দিছোঁ। 10% মানে 100 টকাৰ যদি লয় আপুনি 90 টকা দিলে হ'ব। আৰু কিছুমান সহায়িকাবিলাক যিবিলাক সহায়িকা আছে, সহায়িকা পুথি সেইবিলাকত 5% ৰেহাই দিয়া হৈছে। আৰু আপোনাৰ ধৰ্মপুথি সকলোবিলাক পাব, সৰুৰ পৰা ডাঙৰলৈকে, ভাগৱতৰ পৰা গীতাৰলৈকে সকলোবিলাক ধৰ্মপুথি মোৰ ওচৰত পাব। আহিব। অনলাইন আপোনাৰ কি হয় ইয়াত? অনলাইনৰ সকলো কাম হয়। আপোনাৰ পাছপৰ্ট ফটো তোলা হয়, আপোনাৰ জেৰক্স, লেমিনেশ্যন সকলোবিলাক কৰা হয়। আৰু সকলোবিলাকতে ৰেহাই দি আছোঁ মই। যেনে ধৰক আপুনি পাছপৰ্ট ফটো যদি 12 কপি লয়, মোৰ ইয়াত 50 টকাৰ ঠাইত 40 টকাতে পাব। ৰেভিনিউ টিকেটো পোৱা যায় ন? ৰেভিনিউ টিকেটো পোৱা যায়। সেইটো কিন্তু পাবলৈ বহুত দিগদাৰ হয়, ইয়াত পাব আপোনালোকে। আৰু এটা বস্তু আনি থৈছোঁ এতিয়া, আপোনাৰ খৰি চৌকা যে ষ্টভ, এইটো চোৱা বন্ধুসকল, এয়া দেখিছে নহয়? ইয়াৰ কি সুবিধা সকলো ধৰণৰ মালিকে কৈ দিব। আপোনাৰ ৰন্ধা বঢ়াৰ কাৰণে ষ্টভটো বহুত ভাল। মাত্ৰ খৰি 2-3 টুকুৰা দিলে আপোনাৰ এসাঁজৰ ৰন্ধা বঢ়া কৰিব পাৰে। এইটো ৱেট কিমান হেৰি কৰিব পাৰিব? আপোনাৰ 30 জন মানুহলৈকে ৰান্ধিব পাৰিব। 30 জনৰ খানা একেবাৰতে ৰান্ধিব পাৰিব। আহক বন্ধুসকল, এতিয়া আমি দোকানখন চাওঁ, কি আছে কি নাই। দোকানখন আৰু ডাঙৰ হ'ব। মই আকৌ এটা ভিডিঅ' বনাম, আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ, আৰু মোৰ পেজটো ফ'ল' কৰি ৰাখিব। থেংক ইউ। বন্ধুসকল, দোকানখন আছে আপোনাৰ টেঙাখাট বলক ৰোডত। অকণমান সোমাই আহিব আপোনাৰ সোঁ চাইডে, তাৰ কিনাৰত আছে চকী দোকান, বৰা ষ্ট'ৰ। দেখিবই আপোনালোকে, টাউনৰ পৰাই দেখিব চকী দোকানখন। তাৰ কিনাৰতে আছে ইমো ষ্ট'ৰ। আৰু স্কুলৰ সামগ্ৰী বহুত ধৰণৰ পোৱা যায়, আপোনালোকক দৰকাৰ হ'লে ল'ব পাৰিব। বন্ধুসকল, আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। আৰু মোৰ পেজটো ফ'ল' কৰি ৰাখিব, আৰু ভিডিঅ' মই লৈ আহিম। আৰু মই একেটা ভিডিঅ' কেতিয়াও নবনাওঁ, মই ফানি ভিডিঅ' বনাওঁ, মোৰ লাইফষ্টাইল বনাওঁ। আপোনালোকে চাই যাব, মোৰ পেজটোত আমনি নাপাব ভিডিঅ' চাই। মই সকলো ধৰণৰ ভিডিঅ' দিওঁ। আজিলৈ ইমানতে সামৰণি মাৰিলোঁ, ধন্যবাদ।